তো গাইজ ওয়েলকাম টু মাই মিনি ব্লগ। তো গাইজ আপোনালোকে কেনে আছে আশা কৰো সকলোৱে ভালে আছে। তো মই ভালে আছো। তো গাইজ আজি মোৰ লগত আছে আনসাৰ দা আৰু ইনামুল ভাই আছে। তো আপোনালোকে নিশ্চয় দেখা পাইছে। তো গাইজ আজি আমি তিনিটা বহিছো, মানে এটা ঠাইৰ পৰা আহিছো, মানে এজন কেণ্ডিডেটৰ পৰা আহিছো। নামটো নকওঁ কাৰণ মানে বহুত বেয়া লাগি। তো আপোনালোকক মানে গমেই পায় সন্মুখত ইলেকশ্যনটো আহি আছে, পঞ্চায়তৰ ইলেকশ্যন। নগাঁও 7 তাৰিখে হ'ব। সেইবিলাকক নাযাওঁ ক'ত কি হয়, মানে আমাৰ পঞ্চায়তটো যেনেকুৱা হয়, মানে ভোটটো চাই পিছত দিব, মানুহ চাই পিছত দিব, যাতে কামটো ভালকৈ কৰিব পাৰে। কাৰণ ভোটটো দিয়াৰ পিছত আপোনাক কোনো দাম নিদিয়ে। এইটো মই মোৰ পৰা কৈছোঁ, আপোনালোকে গমেই পায় এইটো মানে কি হয়। তো আপোনালোকৰ অনুৰোধ থাকে ভোটটো দিলে চাই চিতি দিব, কাৰণ মানুহ বহুত পৰিৱৰ্তন হৈ গৈছে। মানে আৰু আপোনালোকক এটা অনুৰোধ থাকিল যাতে আপোনাৰ ভোটটো 500 টকাত বিক্ৰী কৰি নিদিব। এইটোৱে ভাল কেণ্ডিডেটত ভোটটো দি দিব, যাতে গাঁৱৰ উন্নতি হয়, জিলাৰ উন্নতি হয়। তো এইখিনি কৈ মোৰ ভিডিঅ'টো শেষ কৰিলোঁ। তো বাই বাই। তো গাইজ ৰ'ব এক ছেকেণ্ড, মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে। যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাব। তো বাই বাই।